বন্ধুসকল, মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক গেম ফেক্টৰৰ ওপৰত কৈছিলোঁ আৰু আজি মই ইউটিউব ফেক্টৰৰ ওপৰত কিছুমান কথা ক'ম। আশা কৰিছোঁ ভাল পাব। ইউটিউবৰ চবতকৈ বেছি ভিডিঅ' চোৱা ভিডিঅ'টো হ'ল চাৰ্লি বাইট মাই ফিংগাৰ। ইয়াত ককাইকেইটাই নিজৰ ভায়েকক নিজৰ আঙুলিটো কামুৰিব দিয়ে। সেই ভিডিঅ'টো আজিলৈকে চবতকৈ বেছি ইউটিউবত চোৱা হৈছে, চাৰ্লি বাইট মাই ফিংগাৰ। ইউটিউব কেনেকৈ বনিলে সেইটো বহুতে নাজানে। জেনেট জেকচন এগৰাকী মডেল কিবা ষ্টেজত শ্ব' কৰি থাকোঁতে তেওঁ কিবা কাপোৰ খুলি গৈছিলে আৰু সেই সময়তো এতিয়াও এক্টৰ এক্ট্ৰেছৰ ওপৰতো কেমেৰা লাগিয়ে থাকে। চ' বহুতে সেইটো ভিডিঅ' কৰিলে। জাভেদ কৰিম যোনে ইউটিউব বনাইছে, সেই মানুহজনে তেতিয়া সেই ভিডিঅ'টো চাব পৰা নাছিলে, নেটতো বিচাৰিছিলে পোৱা নাছিলে আৰু সেইকাৰণে তেওঁ ইউটিউব আৱিষ্কাৰ কৰি দিলে সেই ভিডিঅ'টো চাবলৈ। ইউটিউব প্ৰথম এটা ভিডিঅ' চোৱা প্লেটফৰ্ম নাছিলে, এইটো এটা ডেটিং ছাইট আছিলে য'ত আপুনি হট আৰু নট দি পেলাই নিজৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড চইচ কৰিব পাৰে। প্ৰথমতে এইটো এটা ডেটিং ছাইট আছিলে, তাৰপিছত 2005 চনত ৰেজিষ্টাৰ হ'ল এটা ভিডিঅ' প্লেটফৰ্ম ইউটিউব। ইউটিউবৰ একদম প্ৰথম ভিডিঅ', এইটো বহুতেও নাজানে কোনটো ভিডিঅ' ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'। আপোনালোকে এতিয়াও নেটত চাৰ্চ কৰি চাব পাৰে ইউটিউবৰ প্ৰথম ভিডিঅ' কোনটো। ইউটিউবৰ প্ৰথম ভিডিঅ'টো হ'ল জাভেদ কৰিম আছে সেই ভিডিঅ'টোত, আৰু সেই ভিডিঅ'টো হ'ল মি এট দ্য জু। ইউটিউবৰ চবতকৈ ডিছলাইক থকা ভিডিঅ'টো হ'ল জাষ্টিন বিবাৰৰ বেবী চংটো। জানো মানুহে এইটো ভিডিঅ' ইমান কিয় বেয়া পায়, মইতো ভালেই পাওঁ, তথাপিও নাজানো। আৰু চবতকৈ বেছি লাইক থকা ভিডিঅ'টো হ'ল উইজ খালিফাৰ চি ইউ এগেইনটো। দুইটা ভিডিঅ'ই ভাল, তথাপি এটা কিয় ইমান ডিছলাইক সেইটো নাজানো। ইউটিউবে 2010 পৰা লাইভ ষ্ট্ৰীম কৰা ষ্টাৰ্ট কৰিছিলে আৰু জানি পেলাই ভাল পাব যে ইউটিউবে প্ৰথম লাইভ ষ্ট্ৰীম কৰিছিলে IPL-ৰ 10খন খেল। আপোনালোকে জানি আচৰিত হ'ব যে ইউটিউবত প্ৰতি মিনিটত 400 ঘণ্টাৰ ভিডিঅ' আপলোড হয় অল অভাৰ ৱৰ্ল্ড। আৰু ইউটিউবৰ যিমানখিনি ভিডিঅ' আছে গোটেইখিনি চাই যদি শেষ কৰিবলৈ যায় তেনেহ'লে আপোনাক 7000 বছৰ লাগিব, বহুত বেছি টাইম। পৃথিৱীত যিমানখিনি মানুহ আছে তাৰ ভিতৰত 1/3 মানুহে ইউটিউব চায়। এইকেইটাই আছিলে ইউটিউবৰ ফেক্ট। আশা কৰিছোঁ ভাল পাব, আৰু যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব।